আৰু এই মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল। ছাৰ এজেণ্টসকলে কৈছিল যদি বিশ্বব্ৰহ্মাণ্ড এখন মহাসাগৰ, মই এই মহাসাগৰৰ পাৰত ৰৈ থকা এজন শিশু যি এই মহাসাগৰৰ ভাবুক অংশ বুটলি আছোঁ। ঠিক একেদৰে আজি মই অনুভৱ কৰিছোঁ যে আমাৰ অসমীয়া ভাষাও এক মহাসাগৰ, যি মহাসাগৰৰ পাৰত আমি প্ৰত্যেকেই একো এটা ভাবুক অংশ বুটলি আছোঁ। অসমীয়া ভাষাটোক মহাসাগৰ বুলি মই এইবাবেই ক'ব খুজিছোঁ কাৰণ ইতিমধ্যে যেনেদৰে ছাৰে উল্লেখ কৰিছে যে অসমীয়া ভাষা বিভিন্ন ভাষাৰ অনুবাদৰ জৰিয়তে বিভিন্ন সমল লৈ অসমীয়া ভাষা আগবাঢ়িছে। অসমীয়া ভাষা কেৱলমাত্ৰ অসমীয়া হৈ থকা নাই, বিভিন্ন জাতি অসমত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ ভাষাৰ সমল লৈ অসমীয়া ভাষা আগবাঢ়ি আহিছে। আৰু সেই হিচাপে মই আজি গৌৰৱ অনুভৱ কৰিছোঁ যে মই এজন অসমীয়া। যোৱা ৩ অক্টোবৰ দিনটো আমাৰ সকলোৰে বাবে এটা অতিকৈ আনন্দৰ দিন আছিল, গৌৰৱৰ দিন আছিল, কাৰণ এই দিনতে আমাৰ অতিকৈ আপোন অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰিলে। ধ্ৰুপদী ভাষাক মৰ্যাদা পোৱা মানে কি বা মৰ্যাদা পালে কেনেকুৱা ধৰণৰ সুবিধা পোৱা যায় সেই কথা ইতিমধ্যে ছাৰসকলে আমাক জনাইছে। আৰু মই ভাবোঁ যে ধ্ৰুপদী ভাষাৰ মৰ্যাদা এইকাৰণেই গুৰুত্বপূৰ্ণ কাৰণ ই প্ৰমাণ কৰি দেখুৱালে যে অসমীয়া ভাষাৰ এটা হাজাৰ বছৰ ধৰা ইতিহাস আছে, বিভিন্ন সমলত অসমীয়া ভাষাৰ উপস্থিতিৰ প্ৰমাণ আছে আৰু অসমীয়া ভাষা এটা স্বকীয় ভাষা। এই স্বকীয়তাৰ কথা এইবাবে আমি উল্লেখ কৰিব লাগিব কাৰণ যিটো সময়ত অসমীয়া ভাষাক আন ভাষাৰ উপভাষা বুলি প্ৰতিষ্ঠা কৰাৰ প্ৰয়াস চলি আছিল, তেনে এটা সময়ত এই ধ্ৰুপদী ভাষাৰ যি মৰ্যাদা, সেই মৰ্যাদাই অসমীয়া ভাষা যে স্বকীয় মৌলিক ভাষা তাক সাজোৰে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'ল। পুৰণি কালিকা পুৰাণ, চৰ্যাপদ আদিৰ পৰাই অসমীয়া ভাষাৰ উপস্থিতিৰ পৰা আৰম্ভ কৰি অসমীয়াই হৈছে এনে এটা দ্বিতীয়টো ভাষা যিটো ভাষাই ৰামায়ণক অসমীয়ালৈ অনুবাদ কৰিলে। যদিও অসমীয়া ভাষাৰ এই সুদৃঢ় ইতিহাস আছে, তাৰ লগতে কিন্তু বহু সময়ত দুৰ্যোগ আহিছে। উদাহৰণস্বৰূপে যদি 1834 চনলৈ চাওঁ, সেই সময়ত বিভিন্ন লোকৰ চক্ৰান্তত পৰি এইখন অসমতে অসমীয়া ভাষাক চৰকাৰী ভাষাৰ পৰা আঁতৰাই বঙালী ভাষাক চৰকাৰী ভাষা কৰা হৈছিল। কিন্তু তেতিয়াও কিন্তু অসমীয়া লোকসকল বহি থকা নাছিল। তেওঁ আনন্দৰাম ঢেকিয়াল ফুকনৰ দৰে অসমীয়াৰ প্ৰচেষ্টাত 1872 চনত পুনৰবাৰ অসমীয়া ভাষাক অসমৰ চৰকাৰী ভাষা হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'ল। 1834 চনৰ পৰা 1872 চনৰ যি সময়, এই সময়ছোৱাত যি দুৰ্যোগ আহিছিল, এই দুৰ্যোগৰ সময়ত কিন্তু ত্ৰাণকৰ্তাৰ ৰূপত অৱতীৰ্ণ হৈছিল খ্ৰীষ্টান মিছনাৰীসকল। আমি নাথান ব্ৰাউন, মাইলছ মনছনৰ নাম এই ক্ষেত্ৰত ল'ব লাগিব কাৰণ তেওঁলোকৰ উদ্যোগতে 1846 চনত অসমৰ শিৱসাগৰৰ পৰা প্ৰথমখন বাতৰি কাকত অৰুণোদয় প্ৰকাশ কৰে। মাইলছ মনছনে লিখি উলিয়াই অসমৰ প্ৰথমখন অসমীয়া অভিধান আৰু হেমচন্দ্ৰ বৰুৱাই প্ৰথম অসমীয়া হিচাপে অসমীয়া অভিধান লিখি উলিয়ায়। আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত বিংশ শতিকাত বাণীকান্ত কাকতিৰ যিখন গৱেষণা গ্ৰন্থ অসমীয়া ভাষাৰ গঠন আৰু বিকাশ, সেই গ্ৰন্থখনে অসমীয়া ভাষাৰ যি স্বকীয়তা তাক সাজোৰে উপস্থাপন কৰে আৰু যি অসমীয়া ভাষাৰ স্বকীয়তা প্ৰতিপন্ন কৰিবলৈ সক্ষম হয়। ঊনবিংশ শতিকাৰ প্ৰথম অৱস্থাত যেনেদৰে অসমীয়া ভাষালৈ দুৰ্যোগ নামি আহিছিল, তেনেকৈ ঊনবিংশ শতিকাৰ শেষৰ অৱস্থালৈ অসমীয়া ভাষাই পুনৰ নিজৰ সাহিত্যৰ দিশত আগবাঢ়িবলৈ আৰম্ভ কৰে। এই শতিকাৰ শেষ ভাগত কলিকতাৰ প্ৰবাসত থকা ছাত্ৰ ছাত্ৰীসকলে মিলি লিখি উলিয়াইছিল জোনাকী আলোচনী। জোনাকী যুগৰ প্ৰিয়মন্ত্ৰী লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা, হেমচন্দ্ৰ গোস্বামীৰ কথা আমি সকলোৱে জানো। আৰু তেওঁলোকৰ প্ৰচেষ্টাতে সেই সময়ত বিশ্বৰ সাহিত্যত যিসমূহ ধাৰা চলি আছিল, এই ধাৰাসমূহ অসমীয়া সাহিত্যত আমি অসমীয়া সাহিত্যক আগবঢ়াই নিবলৈ চেষ্টা কৰিছিল। তাৰ পৰৱৰ্তী পৰ্যায়ত বাঁহী, আবাহন, ৰামধেম আলোচনীৰ জৰিয়তে অসমীয়া সাহিত্যই নতুন নতুন যুগৰ সূচনা কৰিছিল। আৰু তাৰো পাছত যতীন্দ্ৰনাথ বৰুৱাই প্ৰথম অসমীয়া হিচাপে সাহিত্য একাডেমী, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই প্ৰথম অসমীয়া হিচাপে জ্ঞানপীঠ বঁটা বিজয় কৰি সমগ্ৰ সৰ্বভাৰতীয় পৰ্যায়ত অসমীয়া ভাষাৰ যি মান তাক উজ্বলাই ৰাখিছে, যি মান আজিও অক্ষুণ্ণ আছে। আজি আমি এই গৌৰৱ কথা এইকাৰণেই স্মৰণ কৰিব বিচাৰিছোঁ কাৰণ অসমীয়া ভাষাই আজি যি ৰূপ পাইছিল, সেই ৰূপ পোৱাটো ইমান সহজ নাছিল। বিভিন্ন সংগ্ৰাম আৰু সংঘৰ্ষৰ মাজেৰে অসমীয়া সাহিত্যই আজি এই ৰূপ পাইছিল। আৰু এই ক্ষেত্ৰত যিসকল মহান ব্যক্তিৰ অৱদানত আমাৰ অসমীয়া ভাষা সাহিত্য এনেদৰে আগবাঢ়ি আহিছে, তেওঁলোক প্ৰত্যেককে এই মঞ্চৰ পৰা আমি স্মৰণ কৰিছোঁ। আৰু যিসকল ব্যক্তিৰ অৱদানৰ ফলত অসমীয়া ভাষাই বৰ্তমান সময়ত ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভ কৰিলে, তেওঁলোক সকলোকে এই মঞ্চৰ পৰা আমি শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি আমাৰ বাবে গৌৰৱৰ দিন, কিন্তু আমি এই গৌৰৱতে কেৱল ভাষণ হৈ থাকিলে নহ'ব। যেনেদৰে ইতিমধ্যে ছাৰসকলে উল্লেখ কৰিছে যে ধ্ৰুপদী ভাষা বুলি আমি সংস্কৃত ভাষাটো জানো, কিন্তু আজি আমি প্ৰশ্ন কৰিব লাগিব যে সংস্কৃত ভাষাক কিমানে কয়। যদিও সংস্কৃত ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা পালে, সংস্কৃত ভাষা কোৱা লোকৰ সংখ্যা কিন্তু কমি গৈছে। আৰু এই ক্ষেত্ৰত মোৰ মনত পৰিছে যে বিশ্বত প্ৰতি বছৰে 9টাকৈ ভাষাৰ মৃত্যু হয়। আৰু কিয় সেই ভাষাবোৰ মৃত্যু হয় তাক যদি চাওঁ, তাৰ কাৰণটো হৈছে ভাষা কোৱা লোকৰ সংখ্যা কমি অহা। ভাষা
ভাষা এটা কোৱা লোকৰ সংখ্যা কেৱল মাত্ৰ মৃত্যুৰ বাবে নকমে, তাৰ লগতে কিন্তু ভাষাটো কোৱা যিসকল মানুহ তেওঁলোকে যদি ভাষাটো অৱহেলা কৰে তেতিয়াও ভাষা কোৱা লোকৰ সংখ্যা কমি আহে। আজি অসমৰ প্ৰেক্ষাপটত আমি কি দেখা পাওঁ? অসমৰ প্ৰেক্ষাপটত আমি দেখা পাওঁ এনে বহুতো অভিভাৱক আছে যিয়ে গৌৰৱবোধ কৰে আমাৰ সন্তানে অসমীয়া নাজানে ইংৰাজীয়ে জানে। ইংৰাজী জনাটো ভাল কথা। আজিৰ প্ৰতিযোগিতা বিজ্ঞান প্ৰতিযোগিতাৰ যুগত আমি সকলোৱে ইংৰাজী জানি আগবাঢ়ি যাব লাগিব, কিন্তু তাৰ অৰ্থ এইটো নহয় যে আমাৰ যি মাতৃভাষা, যি ভাষা আমাৰ অতিকৈ আপোন, সেই ভাষা পাহৰি আমি কেৱল ইংৰাজী শিকিম। আমি বিচাৰোঁ আজিৰ অসমৰ ছাত্ৰ ছাত্ৰীয়ে কেৱল মাত্ৰ ইংৰাজী বা হিন্দী ভাষাতে সীমাবদ্ধ হৈ নাথাকক, তেওঁলোকে তেওঁলোকৰ যি মাতৃভাষা আছে তাৰ লগতে অসমৰ যি চৰকাৰী ভাষা অসমীয়া ভাষা তাক শিকিব। আমি বিচাৰোঁ বিশ্বৰ প্ৰতিটো মাতৃভাষাই তেওঁলোকৰ যি ন্যায্যপ্ৰাপ্তি সেই ন্যায্যপ্ৰাপ্তি পাওক। আমি বিচাৰোঁ যে আমি দূৰণিৰ তৰাই আমাৰ নিজৰ যি পৃথিৱী সেই পৃথিৱীখনক যাতে কেতিয়াও পাহৰি নাযাওঁ। বৰ্তমান সময়ত যি প্ৰচলিত বাগধাৰা যে ইংৰাজী ভাষাত পঢ়িলেহে উচ্চ শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়িব পাৰি, সেই বাগধাৰাৰ বিৰুদ্ধে সেই বাগধাৰাৰ সন্মুখত কিন্তু ৰুবুল মাউত এপিজে আব্দুল কালামৰ দৰে ব্যক্তিৰ প্ৰতিভাই আমাক উদাহৰণ হিচাপে দেখাই দিছে, কাৰণ তেওঁলোক প্ৰত্যেকেই নিজৰ মাতৃভাষাত পঢ়া আৰু শিক্ষানীতিখনেও বৰ্তমান সময়ত নিজৰ মাতৃভাষাৰ ওপৰত গুৰুত্ব দিছে। কাৰণ আমাৰ যি শিক্ষা, আমি মাতৃভাষাৰ জৰিয়তে কোনো এটা কথা অধিক ভালকৈ বুজিব পাৰোঁ, কিন্তু আমি এতিয়া যি কৈ আছোঁ যে আমি মাতৃভাষা জানিব লাগে, আমি অসমীয়া ভাষা ক'ব লাগে, তাৰ লগতে আমি এটা কথা মন কৰা উচিত যে অসমীয়া ভাষা ক'ব লাগে বুলি আমি কেতিয়াও জোৰ কৰাটো উচিত নহয়। আমি অসমীয়া ভাষাৰ বাবে এটা সময়ত ভাষা আন্দোলন কৰিছিলোঁ। তাৰ পৰৱৰ্তী পৰ্যায়তে আমি বৰাকত দেখা পালোঁ, যেতিয়া আমি অসমীয়া ভাষাক সকলোৰে ওপৰত জোৰ কৰি জানি দিব চাইছিলোঁ, বৰাকত এখন আন্দোলন হোৱা দেখা গৈছে। গতিকে আমি আমাৰ অসমীয়া ভাষাও ৰক্ষা কৰিব লাগিব, লগতে অসমৰ যিবোৰ জাতি জনগোষ্ঠী আছে তেওঁলোকৰ যি মাতৃভাষা আছে তেওঁলোকৰ সকলোৰে মাতৃভাষাৰ কথাও চিন্তা কৰিব লাগিব। অসমীয়া জাতীয়তাবাদ যাতে কেতিয়াও মুক্ততাৰ ওপৰত প্ৰতিষ্ঠিত নহয়, অসমীয়া জাতীয়তাবাদে যাতে সমিলমিলে সকলোকে সামৰি লয়, সেই কথাৰ ওপৰত আমি গুৰুত্ব দিয়া খুবেই প্ৰয়োজনীয়তা আছে। আৰু সেই সময়ত ভাবোঁ আজি এই ভাষা গৌৰৱৰ দিনটোত মই বিচাৰোঁ যে বিশ্বৰ প্ৰতিটো মাতৃভাষাই নিজৰ যি ন্যায্যপ্ৰাপ্তি সেই ন্যায্যপ্ৰাপ্তি পাওক, তেওঁলোকে প্ৰচাৰ আৰু প্ৰসাৰ লাভ কৰে। কাৰণ বৰ্তমান সময়ত ভাষা কেৱল মাত্ৰ এটা যোগাযোগৰ মাধ্যম হৈ থকা নাই, ভাষা হৈ পৰিছে আমাৰ একতা পৰিচয়ৰ বাহক। আৰু সেয়েহে মই আশা কৰিম যে আগন্তুক সময়ত আমাৰ অসমীয়া ভাষাই আৰু প্ৰচাৰ লাভ কৰক আৰু বিশ্বৰ সকলো মাতৃভাষাই তেওঁলোকৰ ন্যায্যতা পাওক। শেষত ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতাৰ এটা পংক্তিৰে সামৰিব বিচাৰিম। কামো বলি ইয়াত অসমীয়া ভাষা জগত সভালৈ যাব, উজ্জ্বল উজ্জ্বল কহিনুৰ নীতি হাঁহি জুবি হ'ব। ধন্যবাদ।